নমস্কাৰ ষ্টাডি উইথ মিৰ তৃতীয়টি সেশনলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ আমাৰ টপিকটো হৈছে এনচিয়েন্ট হিষ্ট্ৰী অফ ইণ্ডিয়াৰ ভেদিক পিৰিয়ড এই ভেদিক পিৰিয়ডৰ ওপৰত আমি কিছুমান ডিসকাশন কৰিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰিম আৰু লগতে ডেইলি প্ৰেক্টিছৰ বাবেও কেইটামান কোৱেশ্চন ইয়াতে দিয়া হ'ব আহক তেনেহলে ভিডিঅ'টি আৰম্ভ কৰো আৰিয়ানসকলৰ আগমনীয়ে আমাৰ ভাৰতত ভেদিক পিৰিয়ডৰ ষ্টাৰ্ট কৰিছিলে এতিয়া তেওঁলোকৰ ভাৰতলৈ অহাক লৈ বিভিন্ন ধৰণৰ থিওৰি আছে যেনেকৈ ইউৰোপিয়ান থিওৰি by William Jones, Central Asian Theory by Max Muller যতেও কৈছিলে বেদবিলাক ইৰানিয়ান টেক্সট আৱেষ্টাৰ লগত সিমিলাৰ হয় তাৰপিছত সাইবেৰিয়ান থিওৰি আৰু ইন্ডিজিনাস থিওৰিও ফেমাস হয় আৰ্য শব্দৰ মিনিং হৈছে নোবেল গ্ৰুপ বা ফ্যামিলি আৰু আৰিয়ান সকল আছিল এটা লিঙ্গুইষ্টিক গ্ৰুপ আৰু তেওঁলোক ভাৰতলৈ আহি প্ৰথমতে নৰ্থ ওয়েষ্ট ইণ্ডিয়া সপ্ত সিন্ধু ৰিজনত সেটেল হৈছিলেহি আমাৰ নেক্সট টপিকটো হৈছে আৰ্লি ভেদিক এজ আৰ্লি ভেদিক এজ আৰম্ভ হৈছিলে আৰ্যন সকলৰ আগমনৰ পিছৰ পৰা বেদ শব্দৰ অৰ্থ সুপ্ৰিম সোৰ্স অফ নলেজ আৰু ইয়াক লিখা হৈছিলে ভেদিক সংস্কৃতত চাৰিখন বেদ আছে ঋগবেদ আটাইতকৈ পুৰণা ঋগবেদত কিছুমান মন্ত্ৰৰ উল্লেখ আছে ভগৱানক ডেডিকেট কৰি পেলাই বিশেষকৈ ভগৱান ইন্দ্ৰক তাৰ পিছত সামবেদত আছে মেলোডিজ ৰিলেটেড টু দোজ হিম যজুৰ্বেদ ৰিচুৱেলছ ৰিলেটেড টু দোজ হিমছ আৰু অথৰ্ববেদত স্পেলছ এণ্ড চাৰ্মছ টু গেট ৰিড অফ ইভিল ফৰ্চেছ ওমেনৰ ষ্টেটাছ সেই সময়ত যথেষ্ট ভাল আছিলে লোপামুদ্ৰা গাৰ্গী মৈত্ৰেয়ী আছিলে ফেমাছ সেজ অফ ভেদিক পিৰিয়ড তাৰপিছতে লেটাৰ ভেদিক পিৰিয়ড বা আইৰন এজ সেই সময়ত আইৰণৰ আৱিষ্কাৰ হৈছিলে আৰু হিয়ে তেওঁলোকক সহায় কৰিছিলে সাউথ ইষ্টৱাৰ্ডত অৰ্থাৎ গংগা যমুনা দোৱাবৰ মাজত তেওঁলোকক বসতি স্থাপন কৰিবলৈ সেই সময়ৰ সমাজৰ অৱস্থা যথেষ্ট বেয়াৰ ফালে ঢাল খাইছিলে ৰিজিড কাষ্ট সিস্টেম আনটাচেবিলিটি ডাউৰি সতী চাইল্ড মেৰেজ ৱেৰ প্ৰিভিলেন্ট ইন দ্য সোসাইটি মহাজন পদৰ এষ্টাব্লিশমেন্ট হৈছিলে সেই সময়তে অৰ্থাৎ লেটাৰ ভেদিক এজত আৰু তাৰ উল্লেখ অংগুত্তৰ নিকায়ৰ ৰামায়ণ মহাভাৰত আৰু ভাগৱতী সূত্ৰত উল্লেখ আছে এতিয়া আমি 10টা এমসিকিউ সলভ কৰিম ভেদিক এজৰ ওপৰত তাতে আছে আপোনাৰ ইউপিএসসি প্ৰিভিয়াস ইয়াৰত কি কোৱেশ্চন খুদিছে ভেদৰ ওপৰত তাৰে কেইটামান প্ৰশ্ন আৰু লগতে ডেইলি প্ৰেক্টিছৰ বাবেও দুটামান কোৱেশ্চন ইয়াতে আপোনালোকৰ বাবে আগবঢ়াইছো তেনেহলে আহক ভিডিঅ'টি আৰম্ভ কৰো আমাৰ প্ৰথম প্ৰশ্ন হু এমং দ্য ফলোইং ওয়াজ আ ব্ৰহ্মবাদিনী হু কম্পোজড সাম হিমছ অফ দ্য বেদাস এটো ইউপিএসসি 1995 ত খুদিছিলে আৰু ইয়াৰে সঠিক উত্তৰটো হৈছে লোপামুদ্ৰা অপশন এ লোপামুদ্ৰাৰ বিষয়ে ইতিমধ্যে আমি আমাৰ প্ৰিভিয়াস স্লাইডত উল্লেখ কৰিছো যে she was a famous sage moving to the next question the term aryan denotes aryan মানে কি UPSC 1999 ত খুদিছে গতিকে ইয়াৰে কাৰেক্ট আনসাৰ হৈছে স্পীচ গ্ৰুপ কাৰণ আগতে উল্লেখ কৰা হৈছে যে they were a linguistic group গতিকে ইয়াৰে কাৰেক্ট আনসাৰ অপশন সি হয় বাকি এথনিক গ্ৰুপো নহয় নোমেডিক গ্ৰুপো নহয় সুপেৰিয়ৰ ৰেস বুলিও তেনেকুৱা কোনো উল্লেখ নাই নেক্সট প্ৰশ্ন দ্য ৰিলিজন অফ আৰ্লি ভেদিক আৰিয়ানছ ওয়াজ প্ৰাইমাৰিলি ভক্তিৰ কথা নাই ভক্তি পিছত আহে ইমেজ অফ worship ইমেজ নাছিলে অপশন সি কাৰেক্ট হয় ইয়াৰে worship of nature and yajna yajna বুলি কয় সেই সময়ত ৰাজসূয় যজ্ঞ বাজপেয় যজ্ঞ এনেকুৱা বিভিন্ন ধৰণৰ উল্লেখ আছে গতিকে কাৰেক্ট আনসাৰটো হৈছে অপশন সি এটা অপশন কোৱেশ্চন নম্বৰ 4 the national motto of India satyameva jayate inscribed below the emblem of India is taken from এই কোৱেশ্চনটো ইউপিএসসি 2014 চনত খুদিছে আৰু ইয়াৰে সঠিক উত্তৰটো হৈছে মুণ্ডকা উপনিষদ অপশন ডি এটা ধৰণৰ কোৱেশ্চন বিলাক ইম্পৰ্টেন্ট হয় আপোনালোকে এখিনি পঢ়ি লব নেক্সট প্ৰশ্ন with reference to the difference between the culture of Rigvedic Aryans and Indus Valley civilization Indus Valley people who among the following statement is correct আপোনালোকে ভিডিঅ'টি অকমান পজ কৰি পেলাই অপশন কেটা পঢ়ি লব ইয়াৰে সঠিক উত্তৰটো হৈছে অপশন সি 1 and 3 কাৰণ বেদ এটা কথা জানি লব যে ইন্ডাস ভেলিত মানুহে কেতিয়াও আইৰণৰ কথা জনা নাছিলে কোৱেশ্চন নম্বৰ 6 which of the following vedas is known as secular ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অথৰ্ব বেদ কাৰণ বাকি কেইখন বেদত হিমছৰ উল্লেখ আছে ভগৱানক ডেডিকেট কৰা বা কোনবা এখনত ৰিচুৱেলছ খিনি আছে কোনবা এখনত মেলোডিজ খিনি আছে অথৰ্ব বেদটো কাৰেক্ট আনসাৰ হয় অপশন 7 কোৱেশ্চন নম্বৰ 7 the famous ethos atithi devo bhava is taken from which upanishad গতিকে ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে মহা উপনিষদ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যেটো প্ৰিভিয়াস ইয়াৰো খুদিছে গতিকে এটো এটা ডেইলি কোৱেশ্চনৰ বাবে আগবঢ়ালো এনেকুৱা ধৰণৰ আৰু কোৱেশ্চন আহিব পাৰে গতিকে আপোনালোকে এখিনি ভালদৰে চাই লব নেক্সট প্ৰশ্ন বৰ্ণ সিস্টেম ইজ মেনশন ইন which of the following বৰ্ণ সিস্টেমৰ উল্লেখ আছে ঋগবেদত 10টা চেপ্টাৰ আছে যাক মণ্ডলা বুলি কয় তাৰে 10th মণ্ডলা অৰ্থাৎ 10 নম্বৰ চেপ্টাৰত
আপোনাৰ বৰ্ণ ছিষ্টেমৰ কথা উল্লেখ আছে তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 9 গৱস্তিৰ মিনিং কি হয় গৱস্তি মানে হৈছে ৱাৰ ফৰ সাৰ্চ ফৰ কাউজ সেই সময়ত কাউক বহুত মানে পবিত্ৰ বুলি মানা হৈছিলে গতিকে ৱাৰ ফৰ সাৰ্চ ফৰ কাউজ এইটো ঋগবেদত উল্লেখ আছে তাক গৱস্তি বুলি কোৱা হৈছিলে আমাৰ নেক্সট কুৱেশ্যন আৰু লাষ্ট কুৱেশ্যন হৈছে যে which of the following Vedas contains sacrificial formulas অৰ্থাৎ বলিৰ কথা কোনখন বেদত উল্লেখ আছে গতিকে ইয়াৰে সঠিক উত্তৰটো হৈছে যজুৰ বেদত অপশ্যন সি কাৰণ ইয়াতে ৰিচুৱেলছবিলাক উল্লেখ আছিলে গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ইনফৰ্মেটিভ বুলি যদি ভাবিছে আপোনালোকৰ ঘৰত যদি কোনোবাই প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে তেওঁলোকৰ লগত এইটো শ্বেয়াৰ কৰিব পাৰে কোনোবা ফ্ৰেণ্ডছে যদি প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোককো শ্বেয়াৰ কৰিব পাৰে আৰু প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আৰু এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম ধন্যবাদ